আপোনালোক সকলো আইসকলে লগ লাগি আৰু প্লাছ গৃহিণী লগ লাগি মানে আপোনালোকে যে ৰিহাৰ্চলটো কৰিছে, আপোনালোকে কিহৰ কাৰণে কৰিছে ৰিহাৰ্চলটো সেইটো অলপ ক'ব নেকি? তাকে প্ৰাগ নিউজ আহিব পাৰিলে হয় আহি পেলাই মই যিখিনি প্ৰতিভা মোৰ অকণ আছে সেই প্ৰতিভাকণ তাৰমানে তেওঁলোকে বিচাৰিছে দেখাব লাগে। সেইকাৰণে মোৰ লগত যিটো আইসকল আছে যিকেইগৰাকী সেই আইসকলে কেইগৰাকীক লৈ পেলাই যিখিনি প্ৰতিভা কৰি আছোঁ সেইখিনি দেখুৱাবলৈ তেওঁলোকক মই পাই গ'লোহি য'ত ৰিহাৰ্চল কৰিছে আৰু এতিয়া মই ভিতৰলৈ প্ৰৱেশ কৰিম আৰু গৈ সেয়া ভূপেন দা আহি পাইছে। মই এতিয়া গৈ আছোঁ ৰিহাৰ্চল কেনেকুৱা কি চলাইছে, কেনেকুৱা চলি আছে? সুন্দৰ ন? এতিয়া আমাৰ মানে মোৰ দেউতাৰ লগতে চাকৰি কৰা এজন খুৰা দাদা বুলিয়ে মাতোঁ, সেই দাদাজনৰ ওচৰত ৰিহাৰ্চল তাকে এতিয়া মই দেখুৱাব আহিছোঁ আপোনালোকক। সেয়া সকলোখিনি একেলগে লগ লাগি এয়া আপোনালোকৰ সকলোখিনি একেলগে লগ লাগি এয়া আপোনালোকক দেখুৱাই আছোঁ। এইফালে আছে আমাৰ বন্ধুদা বাজনাত আৰু লগতে আছে আমাৰ ইয়াত ধনদা দিম বাৰু আৰু আপুনি সিগনেল দিব আকৌ সকলে লগ লাগি আৰু প্লাছ গৃহিণী লগ লাগি মানে আপোনালোকে যে ৰিহাৰ্চলটো কৰিছে, আপোনালোকে কিহৰ কাৰণে কৰিছে ৰিহাৰ্চলটো সেইটো অলপ ক'ব নেকি? তাকে প্ৰাগ নিউজ আহিব পাৰিলে আহি পেলাই মই যিখিনি প্ৰতিভা মোৰ অকণ আছে সেই প্ৰতিভাকণ তাৰমানে তেওঁলোকে বিচাৰিছে দেখাব লাগে। সেইকাৰণে মোৰ লগত যিটো আইসকল আছে যিকেইগৰাকী সেই আইসকলে কেইগৰাকীক লৈ পেলাই যিখিনি প্ৰতিভা কৰি আছোঁ সেইখিনি দেখুৱাবলৈ তেওঁলোকক মই প্ৰয়াস কৰিছে আৰু